নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি হৈছে 31st। তো 31ৰ নিশাটো আমি আমাৰ কেম্পাছত এটা সৰু সুৰা খানাৰ আয়োজন কৰিছোঁ, সেয়ে দেখুৱাম বুলি ভাবিছোঁ। তো বেছি দেৰি নকৰি ব'লক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তেতিয়াহ'লে ব'লক। এতিয়া আমি মাছৰ দোকানত আহিছোঁ, মাংসটো লৈ ল'লোঁ। আৰু এইবাৰ বজাৰ আমি লেডিজ পাৰ্টিয়ে কৰিছোঁ, জেন্টছক দিয়া নাই। এই মাছৰ দোকান। আৰু এইটো মাছ লৈ ল'লোঁ। এইফালে আমাৰ খানাৰ আয়োজন হৈ আছে অলপ অলপ। এয়া আমাৰ প্ৰথমতে আহি গ'ল ঘুগুনি পাৰ্টি। এইফালৰ পৰা আহিছে। এয়া আমাৰ প্ৰথমতে খানা, এয়া ঘুগুনি পাৰ্টি। এয়া এতিয়া খাই লওঁ, প্ৰথমে যাত্ৰা। এই চাকি জ্বলি গ'ল, আৰম্ভ হৈ গ'ল আৰু খানাৰ। চাওঁতে চাওঁতে সন্ধিয়াটো আহি গ'ল ফ্ৰেণ্ডছ, সকলোৰে কাৰণে। আৰু বছৰটোৰ শেষৰ দিনটো এতিয়া অকণমান শীতৰ ল'ম, লগতে কামখিনিও কৰি যাম, এনজয় কৰিম, সকলোখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মাছ ফ্ৰাই হৈ আছে আমাৰ। এইফালে আমাৰ ব্ৰইলাৰ চিকেন ড্ৰাই ফ্ৰাই হৈ গ'ল আৰু অকণমান বাকী। আৰু এইফালে চাহ মিঠাই এতিয়া খাব লাগে আৰু। খোৱা মানুহ ৰখি আছে এইবিলাক। দাইলটো হৈ গ'ল। নমন হাই দিয়া হাই। মেইন ৰান্ধে নি এইটো গামোচা চামচা দিব লাগিব। আমি হেল্পাৰ, খাৰ হৈ গ'ল। আৰু ইফালে খাচী মাংস বনাই আছে ভণ্টি। আৰু এই লাও কোমোৰা, যোৱা বছৰৰ লাও কোমোৰা সোৱাদ পাই এইবেলিও খাবৰ কাৰণে ইচ্ছা কৰিছে মানে সকলোৱে। আৰু এই ৰান্ধনি হৈছে এওঁ। এই লাও কোমোৰা বনাব। ৰাইজৰ মানে বিপুল দাবী আৰু লাও কোমোৰা বনাব লাগে, হয়নে? কৈ দিয়া। আমি তেজপুৰ গাহৰি পুৰি খাব লাগিব। সেই চাওক তেল মাংস এতিয়া জুইত দিম আৰু খাই দিম। আকৌ পৰ্ক ড্ৰাই ফ্ৰাই হ'বনে? এতিয়া তেল চাল দিয়া নাই, বিনা তেলত বনাব আজি আমাৰ চেফ। এইজন হৈছে চেফ। আৰু বিনা তেলত গাহৰিয়ে চাওক এতিয়া ভাজি আছে। এয়া এতিয়া আমাৰ ড্ৰাই ফ্ৰাই খাবৰ হৈ গ'ল। ব্ৰইলাৰ চিকেন এতিয়া বিলাই আছে আমাৰ ভণ্টিয়ে। এতিয়া খাবৰ কাৰণে ৰখি আছে। আৰু এইফালে আমাৰ সনিন্দা আহিছে, আলহী।
হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা আমার হিরোইন হিরোইন অলপ নাচি দিয়া আৰু যোৱাবেলিৰ দৰে এইবেলিও বহুত বেছি ফূৰ্তি হৈছে আৰু আইতাই মানে ফেশ্বন শ্ব' পাতে আৰু ড্ৰেছ সলাই সলাই আহে ভাল লাগে এনেকে ফূৰ্তি কৰি প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা খানা বনোৱাৰ মাজতে এনেকে পুৰা ডেন্সো চলি আছে সেয়াই আৰু বনাই আছো নাচিও আছো সকলোখিনি হৈয়ে 31ৰ নিশাটো আমি এনেদৰে উদযাপন কৰিলো আপোনালোকে কেনেকে কৰিছে সকলোৱে কমেন্ট কৰিব ধুনীয়া ধুনীয়া হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰ বেগেৰে প্ৰণয়ৰ ছবি আঁকানা আৰু এই আমাৰ 31ৰ নিশাটোৰ ফূৰ্তিখিনি মানে মই ইয়াতে সাঁচি ৰাখিলো সকলো বেলেগ বেলেগ জেগাৰ মানুহ সকলোৱে এদিন যাব লাগিব কৰ্মসূত্ৰে সেই ইয়াত আছে সকলোৱে যেতিয়া যাব মানে পিছত এই ভিডিঅ'খিনি চাব পাৰিব যে আমি এনেকে 31 পালন কৰিছিলো এনেকে খাইছিলো ফূৰ্তি কৰিছিলো সেয়াই মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা ভাত তাৰপিছত এইটো কি এইটো খাৰ মাছৰ খাৰ মাছৰ পেটটো দি আৰু এইফালে খাচীৰ মাংস আৰু এইটো সৰু আলু ভাজি তাৰপিছত তাতে কি আছে লাও কোমোৰা এয়া লাও কোমোৰা
আমাৰ শুৱালকুছি আঞ্জা তো এতিয়া হৈ গ'ল, খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এয়া দাইল। নাচ গান ফূৰ্তি বহুত কৰিলোঁ, এতিয়া হৈ গ'ল, এতিয়া খোৱাৰ সময়, ফাৰ্ষ্ট পাৰ্টি বহি গ'ল। বিলাইনি ভাল হৈছে। আমাৰ নমন পিঠা খাই আছে। আমাৰ টিকলিও খাই আছে ন? হৃদয়ৰে হাসনা এইফালে আমিও বহি গ'লো, খাই লওঁ, তাৰপিছত লগ পাইছোঁ আকৌ। বছৰটোক বাই বাই দিলোঁ আৰু নতুন বছৰক আদৰণি জনাইছোঁ। বমাৰে এয়া 12টা বাজি গ'ল। সকলোকে হেপী নিউ ইয়াৰ। জোৰকে কৈ দিয়ক সকলোৱে হেপী নিউ ইয়াৰ। আমাৰ বছে এতিয়া বম ফুটাই আছে। এইয়া কলগছ। হেপী নিউ ইয়াৰ সকলোকে আকৌ এবাৰ জনালোঁ, হেপী নিউ ইয়াৰ। শেষ। হেপী নিউ ইয়াৰ। সকলোকে হেপী নিউ ইয়াৰ জনালোঁ। নতুন বছৰ পুৰণিক বিদায় দিলোঁ আৰু নতুনক আদৰণি জনাইছোঁ। তো 2022টো যেনেকৈ সকলোৰে ভালে ভালে গ'ল আৰু নৱগত বছৰটোও যেন সকলোৰে ভালে ভালে যায় তাৰে কামনা কৰিলোঁ। তো সেয়াই আৰু ভিডিঅ'টো চাব, আপোনালোকে কেনেকুৱা লাগে কমেণ্ট কৰিব।